ओके लाइव হৈ আছে কোনোবা আছেনে one viewers ওলাইছে ওকে আহিছে নমস্কাৰ সকলোকে সৰ্বপ্ৰথমে সশ্ৰদ্ধ প্ৰণাম জনাইছো মোৰ নাম শ্ৰুতি ভৰদ্বাজ আৰু সকলোকে ৰঙালী বিহুৰ হিয়া ভৰা উলগ যাচিলো আশা কৰো সকলো ভালে আছে আজি মই নিউজ নেটৱৰ্ক আসামৰ পৰা মই লাইভ আহিছো পোন প্ৰথমবাৰৰ বাবে সেয়েহে সকলোকে এই পেজটোৰ সকলো সদস্যকে মোৰ ফালৰ পৰা বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিছো তেওঁলোকে বহুত ভাল ভাল কাম কৰি আছে আৰু কৰি গৈ থাকিব স্পেশালি থ্যাঙ্কস টু আমাৰ ৰূপম শইকীয়া দা তেখেতক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছো যে আপোনালোকৰ মাজত কথা পাতিবলৈ মোক সুযোগ দিলে তাৰ কাৰণে বহুত বহুত ধন্যবাদ সদায় আগুৱাই যাওক ভাল ভাল কাম কৰি যাওক তাৰে কামনা থাকিল ভগৱানৰ ওচৰত প্ৰাৰ্থনাও কৰিছো আমি কমেন্টস বিলাক পঢ়িবলৈ চাম হেল্ল Rumi Shaikya, hi. Lambit, hello. Jyoti Shaikya, hello. Thirasri Talukdar, hello. Sumu Gogoi, hello. Rupam Shaikya, hi. সকলোকে পুনৰবাৰ বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছো এতিয়াতো লকডাউন সকলো ঘৰতে আছে গতিকে ভালে থাকক ঘৰৰ ভিতৰতে থাকক আৰু যিমান পাৰে নিজৰ হাত সাবুনে হক বা স্যানিটাইজাৰ হক নিজৰ হাতবিলাক ধুই থাকিব পৰিষ্কাৰ হৈ থাকিব ঘৰত থাকক সুৰক্ষিত থাকক মই লাইভটো 7টা বজাত অহা কথা আছিলে কিন্তু নেটৱৰ্কৰ বহুত প্ৰবলেম হ'ল হেতু কাৰণে মোৰ অলপ পলম হ'ল তাৰ কাৰণে ক্ষমা প্ৰাৰ্থী আৰু ধীৰাশ্ৰী তালুকদাৰ ৰঙালী বিহুৰ বহুত বহুত শুভেচ্ছা আপোনালৈকো থাকিল ডিংকু বৰা হেল্ল ৰূপম শইকীয়া থ্যাংক ইউ আপোনালৈকো থাকিল খঞ্জন শইকীয়া হাই উদিত শইকীয়া জয় আই অসম সিমি শইকীয়া হাই বা বহুত ভাল লাগিছে আজি এনেকুৱা এটা পেজত মই লাইভ আহিব পাইছো খুবেই ভাল লাগিছে যতীন কলিতা হেল্ল ভাল আপোনাৰ ভাল চাগে ন নৱজ্যোতি শইকীয়া হেল্ল এইখিনি সময়ত বহুত অঞ্চলত যোৱা যায় বহুত ঠাইত যোৱা যায় আপোনালোকক লগ পাওঁ তাতে কিন্তু এই বছৰ যেহেতু এটা মহামাৰীৰ ৰূপ ধাৰণ কৰা কোভিড-19ৰ কাৰণে আমি আপোনালোকৰ ওচৰত যাব নোৱাৰিম তাৰ কাৰণে দুখ লাগিছে মানসিকভাৱে অকনমান কষ্টও পাইছো কাৰণ এইখিনি সময়ত মানে শুবলৈ সময় নাই যেহেতু নহয় জানো সদায় শো থাকে আৰু কিমানটা মানে ভাল লগা এটা পৰিবেশ হয় আসলতে কিমান ফুৰ্তিৰ মাজে আমি ৰাতিবিলাক পাৰ কৰো তো ভাল লাগে আৰু নিগদা গান এটা গাওক গাম শিল্পা দাস ভাল তোমাৰ ভাল বৌ নয়না পেলাচিবা বিহু এটা গাম মমতাজ বেগম হেল্ল' গাম
গান এটা গাই দিওঁ ন প্ৰথমে মই ভাবিছোঁ আমাৰ গীতালি কাকতি বাৰ এটা টোকাৰী গাই দিওঁ সন্ধিয়া সময় যিহেতু ভুল হ'লে ক্ষমা কৰিব আৰু শুনা সখী বাহিব যায় কোনে শুনা সখী যমুনাৰ পাৰতে কানায়ে বজাইছে বাঁহী পদুমৰ পাৰতে কানায়ে বজাইছে বাঁহী পদুমৰ পাৰতে শুনা সখী বাঁহী বজাই কোনে মঞ্জুৰ আলম হেল্ল' মাজিদ আলী কি খবৰ ভাল ভাল আপোনাৰ ভালনে কমেণ্টছবোৰ আহি আছে চিমি শইকীয়া থেংক ইউ হিমাংশু শইকীয়া বিহু লাগে ন বিহু গাম বাকী আপোনালোকে বিহুটো ঘৰতে চেলিব্ৰেশ্যন কৰিছে চাগে বিহুৰ পিঠা পনা ঘৰতেই বনাই কৰি সকলোৱে লকডাউন যিহেতু ঘৰতেই আছোঁ গতিকে লকডাউনৰ বিভিন্ন ধৰণৰ কামবিলাক কৰা হৈছে বিশেষকৈ ঘৰৰ কাম কৰা হৈছে ইটো সিটো অকণমানকৈ বিহু বুলি পিঠা পনা বনোৱা হৈছে আৰু খঞ্জন শইকীয়া নেটৱৰ্ক বেয়া বহুত বেছি বেয়া নেটৱৰ্কটো কিহৰ কাৰণে মই নাজানো কিন্তু বহুত বেয়া নেটৱৰ্কটো জ্যোতিৰাণী শইকীয়া নাহৰটো গোৱা নিশ্চয় গাম শিল্পা অঁ বিহু এটা গাম গাম ডিম্পী প্ৰিয়া হাজৰিকা হাই লকডাউনৰ কাৰণে বহুতো সুবিধাও হৈছে বহুতো অসুবিধাও হৈছে মোৰো কিছুমান অসুবিধা হৈছে বিহু বুলি এটা নতুন প্ৰজেক্ট হাতত লৈছিলোঁ আপোনালোকলৈ উপহাৰ দিম বুলি কিন্তু হঠাতে লকডাউনটো আহি গ'ল গতিকে সেইটো অকণমান ৰখি গ'ল আৰু কামবিলাক তথাপিও নিজৰ নিজৰ কাম সকলোৱে কৰি আছে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যাতে মানে আপোনালোকক এটা ভাল উপহাৰ মই দিব পাৰোঁ তাকে আপোনালোকেও আশীৰ্বাদ কৰিব যাতে কামবিলাক কৰি যাব পাৰোঁ আপোনালোকক ভাল ভাল উপহাৰ দিব পাৰোঁ ঠিক আছে মই নাহৰটো গাই দিম বাৰু নাহৰ ফুলাৰ বতৰ নাহৰ মোৰ মৰমৰ নাহৰ আনিলি তই বহা গৰে খবৰ বুকুতে বাজিছে ঢোলৰে চাপৰ তেজতো উঠিছে পিৰিতিৰে লহৰ বুকুতে বাজিছে ঢোলৰে চাপৰ তেজতো উঠিছে পিৰিতিৰে লহৰ নাহৰ ফুলাৰ বতৰ নাহৰ মোৰ
অনামী শইকীয়া, হেল্ল', উজ্জ্বল শইকীয়া, দধিবল হাজৰিকা, ভাল ভাল, আপোনাৰ ভালনে? তিনি মে'লৈকে আমাৰ লকডাউন দিছে, গতিকে সকলো ঘৰতেই থাকক, ছেফ থাকক, পৰাপক্ষত যিমান পাৰে ঘৰৰ পৰা নোলোৱাকৈ থাকিবলৈ যত্ন কৰক। চিমি শইকীয়া, বেষ্ট উইচেছ ফৰ ইয়ৰ নিউজ ৱৰ্ক। নিশ্চয়, তাকে চেষ্টা কৰিছোঁ যিমান পাৰোঁ আপোনালোকৰ কাৰণে উপহাৰ দিবলৈ, ভাল ভাল কাম চেষ্টা কৰিছোঁ, কিমান দূৰ সফল হওঁ আপোনালোকৰ ওপৰত। উজ্জ্বল, পাহৰি গৈছিলোঁ, কিন্তু নহয়, পাহৰা মানে মোৰহে লেট হৈছে অহা, নেটৱৰ্কটো বহুত প্ৰব্লেম আছিল, সেইকাৰণে মোৰ দেৰি হ'ল অহা। আজি গান গাবলৈকে আহিছোঁ, গতিকে গাম। উদিত শইকীয়া, নিশ্চয়, জয় আই অসম। খঞ্জন শইকীয়া, আকৌ কেতিয়া লাইভ আহিবা? আকৌ কেতিয়া মানে মই কাইলৈ মানে আৰু এটা চাগে লাইভ আহিম। বাকী আপোনালোকৰ যদি কিবা সুধিব লগা আছে বা জানিব লগা আছে আপোনালোকে সুধিব পাৰে। আকৌ এটা গান গাই দিছোঁ বাৰু। এইকেইদিন লকডাউন ভালেই গৈছে, ঘৰৰ ভিতৰতে আছোঁ যেতিয়া, ভালেই গৈছে। এনিৱে, সঁচাকৈ বহুত ভাল লাগিছে আজি আপোনালোকৰ ওচৰলৈ আহিব পাৰিছোঁ, আপোনালোকৰ লগত কথা পাতিব পাৰিছোঁ। মই ৰূপম শইকীয়াদাক বহুত বেছি ধন্যবাদ জ্ঞাপন কৰিছোঁ যে মোক এনেকুৱা এটা সুযোগ দিলে, ইমান এটা ভাল প্লেটফৰ্ম দিছে, তাৰ কাৰণে বহুত বহুত ধন্যবাদ। ৰূপম দাক মই যোৱা বছৰ ননৈত গৈছিলোঁ মই লাইভ প্ৰগ্ৰেমৰ কাৰণে, তাতে মই লগ পাইছিলোঁ। তাৰপাছতে কালি মোক হঠাতে ক'লে যে লাইভ আহিব পাৰিবা নেকি তুমি? তো মই ক'লোঁ ঠিকে আছে, কাৰণ এনেই আছিলোঁ ঘৰত, গতিকে মোৰো ভাল লাগিছে আজি এনেকুৱা এটা সুযোগ পাই আপোনালোকৰ ওচৰত আহিবলৈ। ভাল লগা গান এটা গাই দিয়া। নিশ্চয়, আপুনি বহুত ধুনীয়া হয়। নহয় দেই, ভাল লগা গান এটাই গাই দিছোঁ বাৰু। ভাল লগা বুলি ক'লেতো বহুতেই আছে, কিন্তু তথাপিও নতুনকৈ আমাৰ জুবিন দাৰ নতুন গান এটা ৰিলিজ হৈছিল, সেইটোকে মই অকণমান গুণগুণাই দিছোঁ। বালিমাহিতে খোজো খোজ অসীমলে তোমাৰ সতে, মৰম আবেলিতে পাৰ
আৰাধনা কি খবৰ ছোৱালী মোৰ নাম শ্ৰুতি ভৰদ্বাজ কেমেৰাটো জুম হৈ গ'ল নেকি কেমেৰাটো জুম হোৱা নাই কিন্তু সম্ভৱ নেটৱৰ্কৰ প্ৰব্লেম চাগে কৃষ্ণমণি বৰা হেল্ল' লকডাউন দিয়াৰ কাৰণে আচলতে বহুতো সুবিধাও হৈছে কাৰণ আমাৰ মানুহ চাৰিওটা আমি চাৰিওফালে ওলাই যাবলগীয়া হয় মোৰ কলেজ থাকে মা দেউতাৰ স্কুল থাকে ডিউটি থাকে নিজৰ নিজৰ তো এইকেইদিন আমি বন্ধ পাই ইজনে সিজনক টাইম দিব পাৰিছোঁ আমি একেলগে অকণমান সময় কটাব পাৰিছোঁ খুবেই ভাল লাগিছে সেইটো কাৰণে আচলতে ৰাতিপুৱাই যোৱা হয় আৰু সন্ধিয়া সময়ত আমি ঘৰ সোমাওঁ কেতিয়াও মানে আমি একেলগে বহি কেতিয়াও ডাইনিঙত আমি লগ খাব নোৱাৰোঁ কেতিয়াবাহে ৰাতি সাজটো হয়গৈ তো এইকেইদিন আমি খুব সুখী হৈছোঁ আচলতে ৰাতিপুৱাৰ পৰা ৰাতিলৈকে ঘৰৰ মানুহকেইটাৰ লগত একেলগে থাকিব পাৰিছোঁ তাৰ কাৰণে বহুত ভাল লাগিছে আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যে এই মহামাৰীটো যাতে সোনকালেই নাইকিয়া হওক মানুহবিলাক সুস্থ থাকক মই ভালেই জ্যোতিৰাণী হেমাংশু ভাল ভাল ডলি বৰা বহুত ভাল লাগিছে থেংক ইউ চিমি থেংক ইউ আৰু এটা মই ৰাকেশ দাৰ ওলোৱা গান অকণমান গুণগুণাই দিছোঁ এইখিনি সময়ত যিহেতু ষ্টেজত থকা হয় ষ্টেজত আমি বিভিন্ন ধৰণৰ গীত পৰিৱেশন কৰা যায় কিন্তু এইবাৰ পোৱা নাই গতিকে এনেদৰে আমি আপোনালোকৰ ওচৰত গীত গাবলৈ চেষ্টা কৰিছোঁ হেমন্ত শইকীয়া নতুন কিবা এটা নিশ্চয় ফৰ্টিউদ্দিন আছামিজ সং য়েছ হিমাংশু জন থেংক ইউ আপোনালৈকো থাকিল বিহুৰ শুভেচ্ছা দধি বল হাজৰিকা বাইদেউ মই এটা মেছেঞ্জাৰত অজয় থেংক ইউ আছুতীয়াকৈ থলোঁ বুকুৰ ভাত মই তোমাৰ এই মাজত কুচি মুচি সোমালোঁ ললো কোলাতে ঠাই হাঁহি মাতি থাকিবা চকুতে চকুৱে চাই তুমি কবা দুষাৰ কথা মাজতে মই এষাৰি কম কথাৰ মাজতে চুমা বিচাৰি ৰম তুমি
কাৰ কথা মাজতে মই সাৰি কম কথাৰ মাজতে এচুমা My favorite song হেমন্ত শইকীয়া ধন্যবাদ আপোনালৈকো বিহুৰ বহুত বহুত শুভেচ্ছা থাকিল প্ৰণৱ হাজৰিকা হেল্ল' বহুত প্ৰব্লেম অ'কে লাইটটো চলি আছে বহুত নেটৱৰ্কৰ প্ৰব্লেম দেখাইছে মাজে মাজে ৰৈ যায় হেল্ল' হেমন্ত শইকীয়া ধুনীয়া মোক থেংক ইউ অ'কে তো মই এবাৰ প্ৰিয়ংকা বাৰ বিহু গাই দিছোঁ খঞ্জন শইকীয়া মোৰ ঘৰ নগাঁৱত জিতু বৰ্মন ভেৰি নাইচ ইয়ৰ ভইচ থেংক ইউ ৰিকি ৰূপম বিহু এটা গোৱা নিশ্চয় বিহুৱে গাম এতিয়া ইনামুল হক নাইচ থেংক ইউ অভিলেখা বা হেপী বিহু আৰু বিহু এটা গাই শুনালে নিশ্চয় তোমালৈকো থাকিল বহুত বহুত শুভেচ্ছা সংগীতা বিহু এটা গাই দিয়া নিশ্চয় প্ৰশান্ত মৰাণ মাছলৈ গৈছিলোঁ নিশ্চয় শুনাম হিতাই যে কলিয়া অলিয়া বলিয়া মুকে কলি লিও বাউল হে জালি কথা বেড়ে দি খুরি মারি লিও খুয়া ভাত করিলি চাউল হে বকুল বৰা ধানৰ চিৰা খুৱাইছিলোঁ চিৰা খুন্দিছিলোঁ দিবলৈ নেপালো তোকে মোৰে মনৰে চেনাইতি তোক দেখিলে কি লৈনে মাত চেনাইতি চকু লৈনে চাব নুবুজ মৰম কি নুবুজ চেনাইতি এদিন তই বুজিবি চেনাইতি সিদিনা ভাবিবি যে অকলে অকলে গৈ নিজানত অকলে গৈ নিজানত বহি ৰূপম দা নেটৱৰ্কৰ প্ৰব্লেমটো হৈ আছে মাজে মাজে কাট অফ হৈ যায় দেখৌ নৈ ন নিশ্চয় দেখৌ নৈ এৰিব নোৱাৰো জাজি নৈ এৰিব নোৱাৰো দেখৌ নৈ এৰিব নোৱাৰো জাজি নৈ
কিনো এৰিব নোৱাৰো। আকৌ ৰৈ গ'ল। প্ৰশান্ত মৰাণ বেংগলোৰ পৰা চাইছোঁ। বহুত বহুত ধন্যবাদ পল্লৱ দা। মাজে মাজে মোৰ ভিডিঅ'টো ৰখি ৰখি যায় লাইভটো। হিমাদ্ৰী শইকীয়া।